নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ আন এটি ভিডিঅ'লৈ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 1ৰ কাৰণে যিটো গুণোৎসৱ অনুষ্ঠিত হ'ব, গুণোৎসৱ 2022। সেই গুণোৎসৱত যিখিনি OMR চিটত ছাত্ৰ ছাত্ৰীসকলে নহয়, কিন্তু আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি শিক্ষকসকলে প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত OMR চিটখন ফিল আপ কৰি দিব লাগিব, কিন্তু উত্তৰখিনি ছাত্ৰ ছাত্ৰী নিজেই উলিয়াব লাগিব। তো তাৰ কাৰণে এখন মডেল কুৱেশ্যন পেপাৰ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে, মই আগৰ ভিডিঅ'ত কৈছোঁ যে এইখন হৈছে আমাৰ নিজা যিটো আমাৰ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ড আছে। তো চেঙা শিক্ষাখণ্ডৰ পৰা এইটো তৈয়াৰ কৰা এখন মডেল কুৱেশ্যন পেপাৰ। তো এইখনৰ পৰা আপোনালোকে এই ভিডিঅ'টিৰ পৰা আপোনালোকে চাই ধুনীয়াকৈ আপোনালোকে লিখি লৈ বা যিকোনো প্ৰকাৰে আপোনালোকে এইখিনি কালেক্ট কৰি লৈ কুৱেশ্যনখিনি কালেক্ট কৰি লৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰেক্টিছৰ কাৰণে কৰিব দিব পাৰে। তো ইয়াতে প্ৰথমতে আপোনালোকে চাব, যিখিনি প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালী আছে, তো তাহাঁতৰ কাৰণে 30টা প্ৰশ্ন থাকিব আৰু সেইকেইটা হ'ব যিটো মাতৃভাষা আছে, তাৰপিছত আছে দ্বিতীয় ভাষা ইংৰাজী, আৰু 3 নম্বৰতে আছে গণিত। তো ইয়াৰে এই তিনিওটাৰে 10টাকৈ প্ৰশ্ন থাকিব আৰু টোটেল নাম্বাৰ থাকিব 30। আৰু এইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে হয়তো 2টাকৈ অপশ্যন দিয়া হ'ব, আৰু যিহেতু সৰু ল'ৰা ছোৱালী আৰু সেই 2টা অপশ্যনৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উত্তৰটো বাছি উলিয়াব, আৰু তাৰ পৰা আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি নিজেই সিহঁতৰ OMRখন ফিল আপ কৰি দিব লাগিব। তো ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে, ইয়াতে এটা বলৰ ছবি আছে আৰু ইয়াতে কৈছে যে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। তো ইয়াতে ছাত্ৰ ছাত্ৰীসকলে এটা আছে অপশ্যন বল আৰু এটা আছে কল। তো ইয়াতে যিটো হয় সেইটোত ৰাইট চিন দিব। তো তাৰপিছত আছে ক যোগ হচৌকাৰ। তো ইয়াতে এটাত আছে কু, কত হচৌকাৰে কু, আৰু এটাত আছে কত দীৰ্ঘকাৰে কু। তো ইয়াতে যিটোত হয় সেইটোত ৰাইট চিন দিব। তাৰপিছত আছে ম ক ৰ মকৰ, তাত এটা খালী চিন আছে। তো খালী ঠাইখিনিত আকাৰ নে একাৰ হয় সেইটো তাহাঁতে বিচাৰি উলিয়াব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে নদী পাৰ হ'বলৈ কিহৰ প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকে দেখিছে, ইয়াতে অপশ্যন এত আছে এখন গাড়ীৰ ছবি আৰু অপশ্যন বিত আছে এখন নাৱৰ ছবি। তো ছাত্ৰ ছাত্ৰীসকলে চাই কিনে ইয়াৰ পৰা ধুনীয়াকৈ ইয়াতে উত্তৰটো কৰিব পাৰিব। তাৰপিছত আছে মুছলমানসকলৰ উৎসৱ ঈদ, দুৰ্গা পূজা। তাৰপিছত আছে জাতীয় পতাকাৰ ৰং কেইটা, 3টা, 1টা। 7 নম্বৰত আছে এবছৰত কেইটা মাহ, অপশ্যন আছে 7 আৰু 12। তাৰপিছত আছে 8 নম্বৰত খৰ পাছৰ বৰ্ণ কি, ক আৰু গ। তো ইয়াৰ পৰা তাহাঁতে বাছি উলিয়াব। তো তাৰপিছত 9 নম্বৰত আছে মাত্ৰাহীন স্বৰবৰ্ণ। তো ইয়াতে মাত্ৰা নোহোৱা স্বৰবৰ্ণ অৰ্থাৎ মাত্ৰাহীন স্বৰবৰ্ণ ঙ আৰু এ আছে। ইয়াতে কিছু ভুল হোৱা দেখা গৈছে। তো মাত্ৰাহীন স্বৰবৰ্ণৰ ক্ষেত্ৰত হয়তো এইটো তৈলত্ৰ হ'ব লাগিছিল, তো আৰু এইটো ঙ হ'ব লাগিছিল। তো ইয়াতে আপোনালোকে এইখিনি কাৰেক্ট কৰি ল'ব পাৰিব। তো তাৰপিছত আছে মাছ ক'ত থাকে। তো ইয়াতো অপশ্যন কেইটা ইয়াতে দিয়া নগ'ল। তো ইয়াতে আপোনালোকে দি ল'ব পাৰে যেন পানীত বা মাটিত। তো তেনেদৰে অপশ্যন কেইটা দি কিনে সিহঁতক প্ৰেক্টিছটো কৰাব পাৰে। তো তাৰপিছত ইংৰাজীৰ ক্ষেত্ৰত আছে, তো ইয়াতেও টিক দিব লাগিব। তো ইয়াতে যিখিনি আছে এ বি ডেছ অৰ ডি, আৰু ইয়াতে অপশ্যন আছে চি আৰু ই। তাৰপিছত আছে চি ডেছ টি। তো ইয়াতে আছে অপশ্যন আছে এ আৰু ই। তো ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিচাৰি উলিয়াব এ হ'ব নে ই হ'ব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে কণীৰ ছবি আছে, হোৱাট ইজ দিছ। তো ইয়াতে অপশ্যন দিছে এগ আৰু বল। তো ছাত্ৰ ছাত্ৰীসকলে ইয়াতে যিটো হয় সেইটোত ৰাইট চিন দিব। তাৰপিছত আছে এ ফৰ বল এপল। তাৰপিছত ইয়াতে আপোনালোকে এটা দেখা পাইছে ক'লা ৰঙৰ বক্স, আৰু ইয়াতে দিছে চুজ দ্য কালাৰ ব্লেক অৰ হোৱাইট। তাৰপিছত আছে লঙৰ এটা উদাহৰণ দিছে, এডাল দিছে মমবাতি দীঘল আৰু এডাল দিছে চুটি। তো ইয়াৰ পৰা যিটো হয় সেইটোত সিহঁতৰ লং মানে কি সেইটো ধাৰণা থাকিলে এইটো কৰিব পাৰিব। তাৰপিছত আছে দ্য ৰ'জ ইজ গ্ৰীণ অৰ ৰেড। তাৰপিছত আছে 6, ইয়াতে 6 বুলি আখৰেৰে আছে। তো ইয়াতে ছাত্ৰ ছাত্ৰীসকলক সংখ্যাৰে দিয়া হৈছে তলত অপশ্যনত 9 আৰু 6। তো যিটোত হয় সেইটোত ৰাইট চিন দিব। তো তাৰপিছত আছে চুজ দ্য এনিমেল, ক্ৰ' কাউ। তাৰপিছত আছে জে কে এল ডেছ এন অ'। তো ছাত্ৰ ছাত্ৰীসকলে যদি এ বি চিখন ভালদৰে জানে তো তেতিয়াহ'লে সিহঁতে এইটো কৰিব পাৰিব। অপশ্যন আছে এম আৰু পি। তাৰপিছত গণিতৰ ক্ষেত্ৰত আমি চাওঁ, ইয়াতো 10টা কুৱেশ্যন থাকিব। তো 21 নম্বৰত আছে ইয়াত কেইটা মাৰ্বল আছে, 3টা, 6টা। তাৰপিছত আছে 8 সংখ্যাটো বাছি উলিওৱা। তো ছাত্ৰ ছাত্ৰীসকলে 8 বুলি কোৱাৰ লগে লগে তলত 8 আৰু 9টো লিখাই আছে। তো ইয়াতে যিটো হয় সেইটোত ৰাইট চিন দি দিব। তাৰপিছত আছে খালী ঠাই পূৰ কৰা, 2, 3, ডেছ 5, 6। অপশ্যন আছে 7 আৰু 4। তাৰপিছত আছে কোনটো ঘূৰণীয়া, ইয়াতে 2টা ছবি দিয়া আছে, এটা আছে ত্ৰিভুজ আৰু এটা আছে বৃত্ত। তো যিটো ঘূৰণীয়া, তো সেই ঘূৰণীয়া ধাৰণাটো থাকিলে তো ইয়াতে চিন দি দিব। ডাঙৰ সংখ্যাটো বাছি উলিওৱা, 15, 51। তাৰপিছত 26 নম্বৰত আছে 13 যোগ 4 সমান 15 আৰু 7। তাৰপিছত আছে 27 নম্বৰত 9 বিয়োগ 3। ইয়াতে অপশ্যন আছে 6 আৰু 3। তাৰপিছত আছে 28 নম্বৰত এডাল গছৰ এটা ডালত 5টা চৰাই আছিল
আৰু আন এটা ডালত 4টা চৰাই আছিল। মুঠতে কেইটা চৰাই আছিল? অপশ্যন আছে 5টা আৰু 9টা। তাৰপিছত 29 নম্বৰত আছে 2 × 5 মানে 25 আৰু 15। তো ইয়াতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি বাছি উলিয়াব। তাৰপিছত আছে খালী ঠাইত কি হ'ব লিখা। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে আছে 3টা, তাৰপিছত আছে 4টা, তাৰপিছত আছে 5টা, তাৰপিছত আছে ব্লেংক। তো ইয়াতে আৰু একেবাৰে শেষত আছে 7টা। তো ইয়াতে অপশ্যন দিছে 2টা আৰু 6টা। তো ইয়াতে যিটো হয় 2টা হ'ব নে 6টা হ'ব, ছাত্ৰ ছাত্ৰীসকলে নিজেই বাছি উলিয়াব পাৰিব। তো ছাৰ বাইদেউসকল আপোনালোকে ইয়াতে দেখা পালে এইখন হৈছে প্ৰথম শ্ৰেণীৰ কাৰণে যি গুণোৎসৱ অনুষ্ঠিত হ'ব, গুণোৎসৱ 2022ৰ কাৰণে এখন মডেল কুৱেশ্যন পেপাৰ। আৰু এইখন বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ মক গুণোৎসৱ অনুষ্ঠিত কৰিছিল। আৰু সেই মক গুণোৎসৱ অনুষ্ঠিত কৰাৰ কাৰণে যিখন কুৱেশ্যন পেপাৰ ব্যৱহাৰ কৰা হৈছিল সেই কুৱেশ্যন পেপাৰখন। তো ছাৰ বাইদেউসকল এইখনৰ পৰা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কিছু ধাৰণা দিবলৈ চেষ্টা কৰিব পাৰিব আৰু লগতে সিহঁতক প্ৰেক্টিছো কৰাব পাৰিব। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।